सुन के तेरे चूड़े की खनक दिल कैसे संभाल कहाँ से आते हैं আজি মই এংকা প্ৰাণীৰ কথা ক'বা যাইছোঁ যোনলাই এই দুনিয়াটো কিয় এই ইউনিভাৰ্চৰে নহয় সাইণ্টিষ্টে সিহঁতৰ ওপৰত ৰিচাৰ্চ কৰি কৰি মৰি গৈছে তথাপিও ধৰবা পৰা নাই এইবাৰতো নেক্সট ৰোহিত মেহৰাকে মাতব লাগিব এই জন্তুগিলা কোনো জুট নাথাকে কোনো গৰুৰ গহল নাথাকে ইহঁতে এটা বেলেগ দুনিয়াত থাকে সেইটা হ'ল টিকটক। তো একো ছুটি আমি নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ ভাগা লাগছে নেকি হয় আজি মোৰ ব্ৰেকআপ হৈছে হ'ব বে লাউৰা এংকে কান্দবা নালাগে বালৰ ঘৰিয়াল দৰে মুখখন মেলি মেলি নহ'লে কেলা জাবৰা ফেলাই গাড়ীখিনি আহি তোৰ মুখতে জাবৰা ফেলাই যাব কেলা কেলা এতিয়া কি হাৱাজ বুলি ক'ম না মিৰ্কি বুলি ক'ম বে আৰু তই যেংকে ভাইব্ৰেট হৈ আছে না মোৰ মোবাইলটো আগতে ভাইব্ৰেট মৰত দেখালে ইমান ভাইব্ৰেট নহয় কেলা লাউৰা গাদা গৰু কাঠ পেঞ্চিল एक चुम्मा तुम मुझको उधार दे दे হাই খুৰী কি লাগছে রে তোক কি বডির লচক মচক বাবা ও খুৰী অলপ লাহে লাহে নহলে কমৰ খুলি যাব हम तो हैं तेरे बाजुओं में हम तो हैं ধেত বে কেলা বিস্কুট তো মানুহে পিন্ধে আমিহে বুৰ্বক সেইকাৰণে আমি খাং আমি পাগল যে নাপৌ 10 টাকাৰ বিস্কুট কিনলে আটো আজিহে গম পালো বিস্কুট কি কামৰ কাৰণে तुमने सुधारा था तुमने बिगाड़ा है तूने किया जो किया ভাই এইখিনি বয়সত আমি মাৰ হাত ধৰি ঘূৰবা গৈছিলোঁ আজিকালি কেলা ল'ৰাগিলাই ছোৱালীৰ গলত ধৰি হামনে বিগাৰতহে লাগাইছে বেগেলা কি হ'ব দেশৰ ভৱিষ্যত দাদা দাদা মই মোৰ জিএফৰ লগত টিকটক বনাব যাওঁ भाई मारो मुझे मारो मारो मुझे मारो मारो नहीं ये मजाक हो रहा है एक सेकंड पलके झुकाओ तुझे दिल में बसाओ চি 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 তহঁতৰ মা পাপাই তহঁতৰ যখন এংকা ভিডিঅ' দেখা হ'ব কি ভাবব তহঁতক ৰে থেই अब दिल तेरे में আৰে কচকবল গিলা যে লাগাইছা চাবি আৰু ভি জাপ্পা জাপ্পি নকৰবি নহ'লে খুলি পৰব এটা হেল্ল' হেল্ল' চিৰিয়াখানা তহঁতৰ পৰা যোনটা জন্তু পলাই আহিছে এতিয়া আমাৰ ঘৰত আছে জল্দি আহি লৈ যাতো আমাৰ মাইনাই তাক দেখি কান্দি আছে छुपा है पिया तू বে কেলা এতিয়া মাথাত কি পেটিকটৰ ৰছী বান্ধছা নেকি বে मार साले का खोपड़ी तोड़ ভাই এইটা ভিডিঅ' দেখিতো মোৰ খালি এটা কথাই মনত পৰে যোনটা আমি চবেই সৰু কালতে কৈছিলোঁ পেটলা পেট গাড়ী লেট গাড়ী কা নম্বৰ 88 যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰক শ্বেয়াৰ কৰক কমেণ্ট কৰক আৰু ছাবস্ক্ৰাইব নিশ্চয় কৰক আৰু বেল ঘণ্টিটো মন্দিৰৰ ঘণ্টি বুলি ভাবি বজাই দিয়ক মোৰ অসমবাসীলৈ মই মৰম যাচিলো অসমৰ এখন টান হৈ ৰচনা